নমস্কাৰ প্ৰিয় বন্ধুসকল, অসমীয়া ৰাইফল নামৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। য'ত আমি আছামিজ এষ্ট্ৰলজি বিষয়ক বিভিন্ন ভিডিঅ' আলোচনা কৰোঁ। আহক তেন্তে আজি ভিডিঅ'ত জানি লওঁ 30 তাৰিখত কোনকেইটা ৰাশিৰ ভাগ্য খুলিব, লগতে তেওঁলোকৰ ভাগ্যফল কেনেকুৱা হ'ব। আৰু অনুৰোধ জনাওঁ যে আমাৰ ভিডিঅ'বিলাক যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰাৰ লগতে সদায় এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আহক এতিয়া মূল কথালৈ আগবাঢ়ি যাওঁ। আপোনালোকৰ আত্মবিশ্বাস যথেষ্ট বাঢ়িব, মনৰ ইচ্ছা পূৰণ হোৱা দেখা হ'ব, জীৱনত দুখ দূৰ হৈ যাব আৰু আনন্দ লাভ কৰিব। আৰু আপোনালোকৰ স্বাস্থ্য উন্নত হ'ব আৰু ঘৰ সংসাৰতো সুখ থাকিব। আৰ্থিক উন্নতি হোৱা দেখা যায়। কৰ্মক্ষেত্ৰত সহকৰ্মী তথা বছৰ পৰা সম্পূৰ্ণ সহযোগ পাব আৰু প্ৰশংসা লাভ কৰিব। ব্যৱসায় বাণিজ্য উন্নত হ'ব। কেৰিয়াৰৰ দিশতো উত্তম হোৱা দেখা যায়। মোৰে চাবলৈ গ'লে আপোনালোকৰ ঘৰ সংসাৰ, প্ৰেম প্ৰণয়, দাম্পত্য, শিক্ষা, স্বাস্থ্য, কেৰিয়াৰ, ব্যৱসায়, চাকৰি সকলোতে উন্নতি হোৱা দেখা যাব। এই বিশেষভাৱে ভাগ্যৰ ৰাশিকেইটা হৈছে কৰ্কট, বৃশ্চিক, তুলা, মিথুন, মকৰ আৰু কন্যা ৰাশি। বন্ধুসকল, এইকেইটা হৈছে প্ৰধান ৰাশি যিকেইটা 30 তাৰিখে ভাগ্যৰ ৰূপে পৰিগণিত হৈছে। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু সদায় এনেধৰণৰ ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।